ত্ৰিভুৱনৰ গীতটি মই লিখিছিলোঁ আমাৰ যোৰহাটৰ ঘৰৰ পাছফালে এটা পুখুৰী আছিলে। দিনৰ 12:30 বাজিছে। এতিয়া মই পুখুৰীটোৰ পাছফালে গৈ পূৰা চিঞৰি গাই আছোঁ। তেতিয়া মোৰ নিজৰ ঘৰ নহয়, মোৰ বন্ধু এজনৰ ঘৰ আছিলোঁ। বন্ধুজন ইয়াত বহি আছে উজ্জ্বল। তেতিয়া মই সিহঁতৰ ঘৰৰ পাছফালে গৈ বাবা মোক কিবা কিবি চিঞৰি আছোঁ। তেতিয়া সিহঁতৰ মাকে মোক গালি পাৰিছে, তই ঘৰ দুপৰীয়াখন কেলৈ এনেকৈ চিঞৰিছ, পাগল হ'লেই নেকি? মই বোলো নাই, কিবা এটা কৰি আছোঁ ৰ'ব। তাৰপাছত গীতটি কৰিলোঁ। গীতটি কৰা 6-7 মাহমানৰ পাছতে শিৱৰাত্ৰি আহিলে। শিৱৰাত্ৰি আগেয়ে গীতটি অসমবাসী ৰাইজলৈ মুক্তি কৰি দিছিলোঁ। আৰু গীতটি সুৰ কৰিছোঁ, কথা কৰিছোঁ মই নিজেই। আৰু আমাৰ অসমৰ জনপ্ৰিয় গীতিকাৰ সুৰকাৰ সুৰেন্দ্ৰ দায়ে মোক মানে কথাখিনি কৈ দিছিলে। Sunday,
और सुंदर जहान बोलते जाने उसने पगला पूरा पूरी उसने नाचे पूरा पूरी उनका पूरा पूरी उसने नाचे पूरा पूरी थोड़ा डांस मार ले थोड़ा डांस मार ले भूला कर भीड़ में जीता सितारे सेल्फी ले ले सेल्फी तेरा तेरा ले মধুবালা মিনি মধুবালা দেখি যখন তোকে দিল বলে না মধুবালা মিনি মধুবালা দেখি যখন তোকে দিল বলে না দিনে রাতে রে তোকে দেখি বানা বমার মোরা কুঙ্গরি দিনে রাতে রে তোকে দেখি বানা তোকে মোরা কুঙ্গরি थोड़ा सांस लेके थोड़ा डांस मार ले मिला कर भीड़ में जीता सितारे सेल्फी ले सेल्फी तेरा तेरा ले सेल्फी ले सेल्फी तेरा तेरा